हाग्रानि मैदेरनि उदखाराव सासे सुबुंनि जिउ खहा। तामुलपुर जिल्लानि सिङाव थानाय कुमारिकाटा हाग्रा बिफाननि बेन्दोङाव थानाय गणेशगुरी सावथाल बस्तियाव हाग्रानि मैदेरजों फुं समाव 55 बोसोर बैसोनि टिमा बान्द मुंनि सासे सुबुङा जिउ खहा जायो। फुंनि 5 रिंगासो समाव बाहेरायाव ओंखारनाय समावनो हाग्रानि हरखाबै मैदेरनि गाग्लोबनायजों जिउ खहा जानाङो टिमा बान्दआ। सिगां समनिफ्रायनो बे जायगाजों हाग्रानि मैदेर फालोआ थांलाय फैलाय खालामबाय थायो आरो दुखुनांथावै दिनै सासे सुबुंनि जिउ खहा जायो। আজি ৰাতিপুৱা মানে 5টা বজাত মই ইয়াতে আহিছো থানাত আহিছো 5টা বজাত কিবা আগত কেইদিনমান হাতী নাথাকা আছিল, কেইদিনমান ক'ত বেলেগ জেগাত আছিল। তো আজি 5টা বজাত সোনকালে আহি গৈছে, সিও মানুহটো গম পোৱা নাছিল। তাৰপিছত তাক মানে ৰাস্তাতে মাৰি দিছে। মাৰি দিয়াৰ পিছত আমি গৈছিলোঁ, যাই চালোঁ যে মানুহটো মৰি গৈছে। তো 5টা বজাৰ কথা হয় আজি। ইমান দিন হাতী নাছিল, মোটামুটি 4-5 দিন নাছিল। তো আজি ইও গম নাপায় যে আহিব বুলি, এইখনে মানে ইও গিছে এইফালে মাৰি দিছে। তাক হাতী আছে 45টামান আছে। চিগুনবাৰী গণেশগুৰি চিগুনবাৰী গাঁৱৰ কাৰ মোৰ টিমা বান্দ। মানে তাতে জন রাস্তা আছে, কেম্প ক্রস করে না, কেম্পত সোমাই হাতীকেইটা। তো 4-5 দিন নাছিল হাতী আপ ডাউন কৰা জাগাত, মানে তো বেলেগত আছিল। তো আজি ৰাতিপুৱাই এনে 5টামান বজাত পুৱাৰ ঘটনা হয় আজি ঘটনাটো হ'ল এনেকুৱা, মানে হাতী আহি আছিল আৰু এই মানে টিমা বান্দ। তো এই পুৱাই গৈছিল মানে লেট্ৰিন কৰিবৰ কাৰণে বাহিৰফালে। এইখিনি সময়ত মানে হাতীটো আহি পাই গ'ল অকস্মাত। তেতিয়া এনেকুৱা দুৰ্ঘটনাটো হৈছে আৰু তাকে আমি নিজে মানে পাছটো যেতিয়া ঘটনা হোৱাৰ পাছতে আমি দেখিবলৈ পাইছোঁ যে ঘটনাটো এনেকুৱা হৈছে, হাতীটো মাৰিছে, মাৰিখিনি কেম্পত সোমাইছে। এইটোই ঘটনাটো হৈছিল। এইটো ঘটনাটো হ'ল টাৰ্লিং চিগুনবাৰীৰ ঘটনাটো হয়। চৰকাৰক এইটোৱে জনাইছোঁ, সিহঁতৰ ঘৰৰ মানুহ মানে নাই এতিয়া। তাৰ দাদা আছে, তাৰ ভাইটি এটাই আছে আৰু মানুহটো নাই এতিয়া। তাৰ সমস্যা ঘৰৰ দোকান তাপলিকটো চাইছা, ঘৰকেইটা এটাই আছে, ঘৰটো চৰকাৰী ঘৰ আছে। এতিয়া আমি মানে আমাক সহায় কৰিবৰ কাৰণে আমি চৰকাৰক আহ্বান জনাইছোঁ আৰু আপুনি কি সহায় কৰিব পাৰে আমাক। আমিতো এতিয়া একো ক'ব নোৱাৰোঁ, আমি গৰীব দুখীয়া মানুহ হয়, আমাৰ তাতে টকা পইচা নাই। সেইটোৱে আৰু আমি চৰকাৰৰ পৰা সহায় বিচাৰিছোঁ।